নমস্কাৰ মই নৱদুৱাৰা আজি আপোনালোকক কওঁ দা ৰকৰ বিষয়ে দা ৰক এজন WWFৰ সুপাৰষ্টাৰেই নহয় দা ৰক এজন হলিউডৰো সুপাৰষ্টাৰ দা ৰকক কোৱা হয় দা সেক্সিয়েষ্ট মেন এলাইভ দা ৰকে কেতিয়াও নিজকে এজন ৰেসলাৰ হিচাপে ভবা নাছিলে বা নিজৰ কেৰিয়াৰটো ৰেসলিঙত আৰম্ভ কৰিম বুলিও ভবা নাছিলে দা ৰকৰ দেউতাকেও বিচৰা নাছিল দা ৰক এজন ৰেসলাৰ হওক কাৰণ দা ৰকৰ দেউতাকে ৰেসলিং খেলি যি কেইটা টকা ইনকাম কৰিছিল সেই টকা কেইটাৰে তেখেতে নিজৰ ঘৰখন চলোৱা বা নিজৰ ঘৰৰ ভাড়া দিয়া বা ঘৰৰ ৰেন্ট দিয়াত অসমৰ্থ হৈছিল গতিকে দেউতাকে কেতিয়াও বিচৰা নাছিল ৰক এনে এটা প্ৰফেশন লাইফত যাওক যিটো প্ৰফেশন লাইফত খুব কম টকা ইনকাম কৰিব পৰা হয় আৰু সেইবাবেই দা ৰকে কেৰিয়াৰ হিচাপে চুজ কৰিছিল ফুটবলক তেখেতে ফুটবলৰ পৰা কেৰিয়াৰ আৰম্ভ কৰিছিল তাৰ পিছত খেলিছিল ৰেসলিং বা WWFত কন্ট্ৰাক্ট সাইন কৰি WWF খেলিছিল তাৰ পিছত তেখেতে খুজ পেলাইছিল হলিউডৰ এক্টিং পৃথিৱীখনত ৰকৰ দেউতাকে ৰেসলিং কৰি ইমান টকা ইনকাম কৰিব পৰা নাছিল গতিকে দা ৰকৰ পৰিয়ালৰ আৰ্থিক অৱস্থাও ইমান সুচল নাছিলে সেই সময়তে দা ৰকে এনে কিছুমান ঘটনা কৰিছিল যিবোৰ ঘটনাৰ বাবে দা ৰক 8-9 বাৰকৈ গ্ৰেপ্তাৰ হ'ব লগা হৈছিল দা ৰক আৰু তেখেতৰ টিমটোৱে যিসকল টুৰিষ্ট আহিছিল যিসকল হাই ক্লাছ টুৰিষ্ট আহিছিল সেই টুৰিষ্টসকলক টাৰ্গেট কৰিছিল আৰু সেই টুৰিষ্টসকলৰ বিভিন্ন দামী দামী সামগ্ৰী বা সোণৰ অলংকাৰ আদি সেই ব্যক্তিসকলৰ পৰা চুৰ কৰিছিল এই ঘটনা ৰকে উল্লেখ কৰিছে ৰকৰ এটা ইন্টাৰভিউত দা ৰকৰ ৰিয়েল নেম আছিল ডাইন জনসন আৰু তেখেতৰ জন্ম হৈছিল 2 মে 1972 তেখেতৰ দেউতাকৰ নাম আছিল ৰকি জনসন আৰু মাতৃৰ নাম আছিল আটা মাৰিয়া দা ৰক লৰালি কালত নিউজিলেণ্ডত আছিল গতিকে তেখেতৰ প্ৰাইমাৰী এডুকেশ্যন নিউজিলেণ্ডতে আৰম্ভ হৈছিল ইয়াৰ পিছতে দা ৰকৰ ফেমিলি পুনৰ ইউএছএ লৈ উভতি আহিছিল আৰু দা ৰকৰ এডুকেশ্যন আৰম্ভ হৈছিল পুনৰ ইউএছএ দা ৰকে নিজৰ কেৰিয়াৰ হিচাপে ফুটবল চুজ কৰিছিল আৰু তেখেতে যেতিয়া মিয়ামি ইউনিভাৰ্চিটিত পঢ়ি আছিল সেই সময়ত ফুটবলৰো কোচিং কৰিছিল দা ৰকে মিয়ামি ইউনিভাৰ্চিটিৰ নেশ্যনেল টিমৰ হৈ কেইবাখনো মেচ খেলিছিল আৰু য'ত তেখেতে কেইবাবাৰো আঘাতো হৈছিল লাহে লাহে দা ৰক ফুটবল খেলৰ জৰিয়তে ফেমাছ হ'বলৈ আৰম্ভ কৰিছিল দা ৰকে কানাডিয়ান ফুটবল লিগতো মেচ খেলিছিল তেখেতে যদিও তাত মেচ খেলিছিল আঘাত পোৱাৰ বাবে তেখেতে সেই মেচৰ পৰা বাহিৰত থাকিব লগা হৈছিল ফুটবল খেলি থকাৰ সময়তে দা ৰকে অনুভৱ কৰিছিল ফুটবল খেলৰ পৰা তেওঁ বিশেষ টকা ইনকাম কৰিব পৰা নাই গতিকে তেওঁ ভাবিছিল যে মই ফুটবলক ত্যাগ দিয়া উচিত হ'ব মই এনে এটা কেৰিয়াৰ চুজ কৰিব লাগিব যিটো কেৰিয়াৰৰ পৰা মই টকা যথেষ্ট পৰিমাণে ইনকাম কৰিব পাৰোঁ ফুটবল খেলে তেখেতক স্যাটিসফাই কৰিব নোৱাৰা হ'ল ইয়াৰ কিছুদিনৰ পিছতে দা ৰকে নিজৰ ফুটবল কেৰিয়াৰ ত্যাগ কৰিলে আৰু তেখেতে ইচ্ছা প্ৰকাশ কৰিলে WWF খেলাত তেখেতৰ দেউতাকে যদিও WWF খেলাত বাধা দিছিল কিন্তু দা ৰকে WWF খেলাৰ কথা নিজৰ মনত স্থিৰ কৰিছিল আৰু তেখেতে ভাবি লৈছিল যে তেখেতে WWF খেলিব দা ৰক এনে এটা পৰিয়ালৰ ভিতৰত বিলংছ কৰে যাৰ পৰিয়ালত WWF খেলাৰ তেজ আছে বৰ্তমান সময়ত WWFত খেলি থকা এজন ফেমাস প্লেয়াৰ হ'ল ৰোমেন ৰেঞ্জো দা ৰকৰ ফেমিলিতে বিলংছ কৰে ৰকে নিজৰ দেউতাকক ৰেসলিঙৰ বাবে প্ৰেক্টিছ কৰা লৰালি কালৰ পৰাই দেখি আহিছিল দেউতাকে যদিও অনিচ্ছা প্ৰকাশ কৰিছিল তথাপিতো দা ৰকক দেউতাকে এবছৰৰ বাবে ট্ৰেনিং দিছিল দা ৰকক এবছৰৰ বাবে ট্ৰেনিং দিয়ে দা ৰকক লৈ গৈছিল WWFৰ অফিচলৈ আৰু WWFৰ অফিচত দা ৰক আৰু WWF কোম্পানীৰ মাজত এগ্ৰিমেন্ট সাইন হৈছিল আৰু সেই এগ্ৰিমেন্টৰ মতে দা ৰকে WWFৰ মেচ খেলিবলৈ আৰম্ভ কৰিছিল দা ৰকে মেচ খেলিবৰ বাবে দা ৰক আৰু WWF কোম্পানীৰ মাজত এগ্ৰিমেন্ট সাইন হৈছিল 1996ত 4 নৱেম্বৰ 1996ত দা ৰকে ডেবিউ কৰিছিল মনডে নাইট ৰড আৰু 17 নৱেম্বৰ 1996ত দা ৰকে খেলিছিল সাৰ্ভাইভাৰ সিৰিজ মেচ 15 ফেব্ৰুৱাৰী 1997ত দা ৰকে ট্ৰিপল এইচক হৰুৱাইছিল আৰু ইন্টাৰকন্টিনেন্টাল চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছিল ইয়াৰ পাছৰ পৰা দা ৰকে পিছলৈ উভতি চাবলগীয়া দৰকাৰ হোৱা নাই দা ৰকে ইখনৰ পিছত সিখন মেচ খেলি গ'ল আৰু নিজৰ সাকসেছ গেইন কৰি গ'ল দা ৰকে WWFৰ মেচ খেলিবলৈ লোৱাৰ পাছত WWF কোম্পানীৰ খ্যাতিও সকলো দিশে বাঢ়িবলৈ ধৰিলে দা ৰক কিছুদিনৰ পাছতে খুব ফেমাছ হ'বলৈ আৰম্ভ কৰিলে আৰু দা ৰকৰ বাবে WWF শ্ব'টো পৃথিৱীৰ সকলো মানুহে চাবলৈ
আৰম্ভ কৰিলে দা ৰক এজন খুব পপুলাৰ ৰেছলাৰ হৈ পৰিল আৰু দা ৰকে সেই ৰেছলিং মেচৰ পৰাই যথেষ্ট টকা ইনকাম কৰিবলৈ আৰম্ভ কৰিলে দা ৰকে 1996 পৰা 2004 লৈকে WWF ৰ মেচ খেলিছিল তেখেতৰ ৰেছলিং কেৰিয়াৰত তেখেত 8 বাৰ ৱৰ্ল্ড হেভিৱেইট চেম্পিয়নশ্বিপ খিতাপ দখল কৰিছিল 2002 দা ৰকে এখন মুভি কৰিছিল মুভিখনৰ নাম আছিল দা স্কৰ্পিয়ন কিং আৰু সেই মুভিখনৰ বাবে দা ৰকক মাননি দিয়া হৈছিল $5.5 মিলিয়ন সেই মাননিৰ পৰিমাণ ইমান বেছি আছিল যে কোনো এজন ডেবিউ এক্টৰক ইমান মাননি দিয়া হোৱা নহয় 2004 ৰ পাছত দা ৰক হলিউডৰ পৃথিৱীখনলৈ আহে আৰু তেখেতে এখনৰ পিছত ইখনকৈ বেক টু বেক হিট মুভি দিবলৈ আৰম্ভ কৰিলে যেনে ওয়েলকাম টু জংগল ফাষ্ট এণ্ড ফিউৰিয়াছ 6 দ্য মমি ৰিটাৰ্ণ এনে ধৰণে বহুতো হিট মুভিৰ দা ৰক অংশীদাৰ হ'ল আপোনালোকে হয়তো দা ৰকৰ বিভিন্ন মুভি নিশ্চয় চাইছে যেনে দা স্কৰ্পিয়ন কিং ওয়েলকাম টু জংগল মমি ৰিটাৰ্ণ ফাষ্ট এণ্ড ফিউৰিয়াছ 6 এনে ধৰণৰ মুভি আপোনালোকে নিশ্চয় চাইছে লাহে লাহে দা ৰক হলিউডৰ এজন হাইয়েষ্ট পেইড এক্টৰ হৈ পৰিল এখন আলোচনীৰ মতে পৃথিৱীৰ 100 জন প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত 2016 চনত দা ৰকো এজন আছিল আৰু 2016 চনতে দা ৰক আছিল হলিউডৰ আটাইতকৈ হাইয়েষ্ট পেইড এক্টৰ দা ৰকে নিজৰ কেৰিয়াৰত খুব সাকসেস কৰিছে দা ৰকে এটা ইন্টাৰভিউত কৈছে যে তেখেতৰ সাকসেসৰ পিছত আছে তেখেতৰ কঠোৰ পৰিশ্ৰম তেখেতে সাকসেস পাবৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল গতিকে দা ৰকে ক'ব বিচাৰিছে যে কঠোৰ পৰিশ্ৰমে আমাৰ সকলোকে সাকসেস দিব পাৰে আপোনাৰ যদি লক্ষ্য থাকে আপুনি সেই লক্ষ্যটো ভেদ কৰিবলৈ যাওঁতে আপুনি আপোনাৰ পৰিশ্ৰম কৰিবই লাগিব আপুনি আপোনাৰ কৰ্ম কৰিবই লাগিব আপুনি যেতিয়া আপোনাৰ কৰ্ম কৰিব সাকসেস এদিন নিজেই আহিব গতিকে আশা কৰো আপোনালোকে দা ৰকৰ এই কাহিনীটো নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি মোক জনাব আপোনালোকে ভিডিওটো চাই কেনে পালে আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই এনে ধৰণৰ ভিডিও আপোনালোকৰ বাবে ৰেগুলাৰ আনি থাকিম থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও